মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় পঢ়া শুনা কৰি আছা নহয়নে? আজি মই তোমালোকে ভাল পোৱা কবিতা এটাৰ কিছু প্ৰশ্ন কৰাই দিম বুলি ভাবিছোঁ। আৰু নিশ্চয় তোমালোকে ছবিখন দেখি গম পাইছা কোনটো কবিতা নহয়নে? পাঠ নম্বৰ 8, গাই গাই যাওঁ। তোমালোকে যে কিমান গাই গাই যোৱা নহয়নে? কিমান গাই গাই তোমালোকে ফুৰা, কিমান গাই গাই যোৱা। আচলতে তোমালোকৰ এই কবিতাটো খুব ভাল লাগে, তোমালোকে খুব ভাল পোৱা, ময়ো ভাল পাওঁ, কিন্তু তোমালোকে যে কিমান ভাল পোৱা নহয়নে? ঠিক আছে, মই ভাবিছোঁ তোমালোকেতো কবিতাটো গাব পাৰিছাই আৰু মুখস্থ হৈয়ে আছে চাগে নহয়নে? আৰু মই ভাবিছোঁ আজি তোমালোকৰ এই পাঠটোৰ পৰা শিকিবলগীয়া বহুত কথা আছে। সেই কথাখিনি মই তোমালোকক অকণমান বুজাই দিওঁ। পাঠটো লুটিয়াই লোৱা, 66 পেজ, এইটো চোৱা। আমি শিকিবলগীয়া কথাখিনি ইয়াৰ পৰা, এই পাঠটোৰ পৰা আমি আটাইখিনি শিকি ল'ম দেই। শেষৰ ধ্বনি মিল থকা শব্দ পাঠৰ পৰা বিচাৰি চোৱা। উদাহৰণস্বৰূপে কি দেখুৱাইছে, কি দেখুৱাইছে? দুটাকৈ শব্দ লিখা। আলি, উদাহৰণটো দিছে আলি, আলিৰ লগত কি মিলিছে? চুলি, জালি নহয়নে? তাৰমানে কি বুজাইছে? তোমালোকে যে অন্তাক্ষৰী খেলা নহয়নে? সেই তেনেকুৱাই কথাটো। শেষৰ আখৰকেইটা আমাৰ মিলিব লাগিব, উচ্চাৰণটো মিলিব লাগিব, তেতিয়াহে আমাৰ শেষৰ ধ্বনি মিল থকা শব্দবোৰ হ'ব নহয়নে? আৰু এই তোমালোকে কবিতাটোত তেনেকুৱাবোৰ পাইছাই, গম পাইছানে? এয়া ডিম, চুলি, তলি, এনেকুৱা ধৰণৰ চুলি, চৰাই, এনেকুৱা ধৰণৰ কথাখিনি পাইছা। কৰাই, যাম, খাম, সেইবোৰ পাইছা। সেই একেই কথা। আজি আমি এতিয়া চাওঁচোন, এতিয়া লিখি চাওঁ হয়নে? উদাহৰণ এইটো কি দিলে তোমালোকে গম পালাই কি কৰিব লাগে। এতিয়া আহোঁ এই চৰাই, চৰাই শব্দটোৰ লগত আমাৰ শেষৰ ধ্বনি মিল থকা শব্দ কি হ'ব পাৰে? চৰাই, তাৰমানে শেষৰ আখৰটো মিলিব লাগিব। শৰাই নহ'বনে? চৰাইৰ লগত কি মিলিব? শৰাই। নিশ্চয় তোমালোকে চিনি পোৱা নহয়নে? আৰু এটা লাগিব নহয় এতিয়া, তোমালোকৰ কবিতাটোতে আছে। এইটো হয়নে বাৰু? কৰাই, কৰাই গুৰি যে সুৰ সুৰ বতাহ চৰাই টোক দুইম গোটা কৰাই, পাইছা নহয়? সেইটোৱেই। এতিয়া খাম, খামৰ লগত কি মিলিব? আম খাম, মায়ে মাতিলে ঘৰলৈ যাম নহয়নে? খামৰ লগত কি মিলিব? যাম, মই যাম দি দিওঁ, ঘৰলৈ যাম নহয়নে? এইটো হ'ল। মই হ'ব লাগিব নহয়নে? তাৰপিছত আম, যাম, আম, এয়া শেষৰটো মিলিব লাগিব হয়নে? আম, খাম, যাম, এনেকুৱাবোৰ। তাৰপিছৰখিনি চোৱাচোন, ইয়াত দি আছে যে ভাষা অধ্যয়নৰ, এইবোৰ দৰকাৰী কথা দেই, তোমালোকে ভালদৰে চোৱা। শব্দ গঠন কৰোঁ আহা। কেনেকৈ এটা শব্দৰ পৰা আৰু এটা শব্দ গঠন কৰিব পাৰি এয়া চোৱা তোমালোকে। ৰ'দ, ৰ'দালি নহয়নে? এই যে কমাটো দিয়া আছে, আমি কেনেকৈ পঢ়িব লাগিব? ৰ'দ, এই কমাটো দেখিলে আমি নিচিনা উচ্চাৰণ কৰিব লাগিব। ৰ'দ, ৰ'দালি। ইয়াত এতিয়া কি হ'ব? তৰা, তৰালি নহয়নে? ইয়াত আকৌ কমা নাই আকৌ, তোমালোকে নিদিবা। তৰা কি হ'ব? তৰালি। বেজ, বেজালি নহয়নে? বেজ, বেজালি। এয়া ল'ৰা, এইটো দেখিছানে? কমাটো আছে দেখিছানে? এইটো চিন। ল'ৰা, ল'ৰা বুলি নকয় আকৌ দেই, ল'ৰা। ল'ৰা, ল'ৰালি। চিন দিলোঁ, তাৰপিছত আমি উচ্চাৰণ কৰোঁতো, সেইকাৰণে তেনেকৈ আমি কৰিব লাগিব। ল'ৰা, ল'ৰালি। খৰ, খৰালি নহয়নে? খৰ হ'লে কি হ'ব?
খৰালি। গতিকে নতুন নতুন শব্দ আমি কেইবাটাও পাই গ'লোঁ। তাৰপিছত আমি চাওঁচোন তোমালোকৰ ইয়াত চোৱা বিৰিণা, নহয়নে? এইকেইটাও নতুন শব্দই আমি গঠন কৰিব পাৰিম। মাত্ৰ তোমালোকে এটা কথা জানিব লাগিব, এইটো তলি, তলি যোগ কৰিয়ে কৰিব লাগিব, এইটোও তলি এইটোও তলি, নহয়নে? কোনটো তলি এতিয়া কি সেইটোহে আমাৰ জনা দৰকাৰ, নহয়নে? এই লত দীঘৈকাৰ যিটো থাকিব, দন্ত ত লত দীঘৈকাৰ, সেইটোৱে কি বুজায়? এখন ঠাই মানে ক্ষেত্ৰ, পথাৰ হওক, মাটিৰ তলি হওক, এনেকুৱা খেতিৰ এখন পথাৰৰ সেই তলি বুলি কয়। সৰিয়হ তলি, মাহ তলি, কঠীয়া তলি, বিৰিণা তলি, এইবোৰ কথা আমি বুজিব লাগিব। আকৌ এইটো তলিয়ে কি বুজায়? কিবা এটা বস্তুৰ তলখন বুজায়। বাতিটোৰ তলি হ'ব পাৰে, বাল্টি এটাৰ তলিখন হ'ব পাৰে, চৰু এটাৰ কেৰাহী এখনৰ তলি হ'ব পাৰে, তলখন হ'ব পাৰে। গতিকে আমি এইটো কথা জানিব লাগিব, কিবা বস্তুৰ তলখন হ'লে হ্ৰস্বইকাৰ, আৰু বহলকৈ যদি থাকে সেই তলিখন সেইটো হ'লে দীঘৈকাৰ। সেইটো মনত ৰাখিবা। কলহৰ তলি, নহয়নে? চৰুৰ তলি, বাকচৰ তলি, কেৰাহীৰ তলি, দেখিলানে? এইবিলাক কথা। বিৰিণা তলি তোমালোকৰ ইয়াতে আছে, নহয়নে? ৰ'দালিয়ে ৰ'দ দে, আলি কাটি জালি দিম, বৰপীৰা পাৰি দিম, তাতে বহি ৰ'দ দে, ৰ'দ দে, তাতে বহি ৰ'দ দে। ৰ'দালিৰ মাকৰ তিনিডাল চুলি, ৰ'দ গৈ পালেগৈ বিৰিণাৰ তলি, নহয়নে? এই বিৰিণা হৈছে এবিধ গছ, মানে নৈ পাৰত গজে, আৰু সেই গোটেইখন বিৰিণাই সেইবোৰ বিৰিণা তলি বুলি কোৱা হয়। আৰু এটা কথা থোৰতে মই তোমালোকক দি থওঁ যে ৰ'দালিৰ মাকৰ তিনিডাল চুলি আকৌ কেনেকুৱানো তিনিডাল চুলি? তোমালোকে জানানে? ৰ'দালি মাকৰ তিনিডাল চুলি বুলি কৈছে কিনো? ৰ'দালি মাকৰ তিনিডাল চুলি মানে আমাৰ সময়ৰ কথা কৈছে। পুৱা, ৰাতিপুৱা, দুপৰীয়া, আবেলি, এই তিনিডাল চুলি, গম পাইছানে? ৰাতিপুৱা ৰ'দটো, দুপৰীয়া ৰ'দ আৰু আবেলি, এই তিনিডাল চুলিৰ কথা ৰ'দালিৰ মাকৰ চুলিৰ কথা কৈছে। সেইটো কথা মই তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ, তোমালোকে সেইটো মনত ৰাখিবা। কেতিয়াবা গুণোৎসৱত আহে ৰ'দালিৰ মাকৰ তিনিডাল চুলি, তাৰমানে কি বুজাইছে? তাৰমানে তুমি কি বুজা? তেতিয়া তোমালোকে লিখিব লাগিব ৰাতিপুৱা, দুপৰীয়া, আবেলি, সেই তিনিডাল চুলি। তাৰমানে তিনিডাল চুলিয়ে কি বুজাইছে? সময়ৰ কথা বুজাইছে। সেইটো কথা তোমালোকে মনত ৰাখিবা। ঠিক আছে, আজিলৈ আহোঁ। তোমালোকে কিন্তু ধুনীয়াকৈ এই প্ৰশ্নখিনি কৰি পেলাবা, আৰু যি য'ত আছে মই সকলোখিনি তোমালোকক কৰাই দিম।